নমস্কাৰ। জীৱনত সফলতা লাভ কৰিবলৈ আত্মবিশ্বাসৰ বৰ প্ৰয়োজন। এই আত্মবিশ্বাসৰ অভাৱত কেতিয়াবা অতি সহজ কামো আমাৰ বাবে হৈ পৰে অতিকে কঠিন। আৰু এই আত্মবিশ্বাস থাকিলে অতি কঠিন কামো আমি অতি সহজেই কৰি দেখুৱাব পাৰোঁ। এই আত্মবিশ্বাসৰ জৰিয়তে কিদৰে আমি প্ৰতিটো কামেই অতি সহজে সমাধা কৰিব পাৰোঁ এটি কবিতাৰ জৰিয়তে শুনো আহকচোন। কবিতাৰ শিৰোনাম আত্মবিশ্বাস। শুনাচোন মা, সপোনত দেখিলোঁ মই এজাক ছাগলীৰ মেল। খেলিব হেনো ছাগলীবোৰে এটি বিশেষ খেল। ইমান যে মানুহ আহিছিল খেল চাবলৈ বুলি, ছাগলীয়েও দিছিল জনাই খেলৰ নিয়মাৱলী। সৌ যে দেখিছা টিলাটো আছে, দেখাত ওখ বৰ, প্ৰথমে উঠিব পাৰিলেই হ'ব বিজয়ী খেলৰ। মানুহবোৰে কথা পাতিলে, ই জানো সহজ কাম, চাওঁচোন বাৰু ছাগলীয়েনো ৰাখে কিদৰে নাম। নিৰাশ হ'ল ছাগলী মানুহৰ কথাত, ঘূৰি আহিল বহুতেই পাই আধা বাট। এদেও দুদেওকৈ ভুবুলা এটা পালেগৈ গন্তব্যস্থান, বিজয়ী হৈ পালে পুৰস্কাৰ, ৰাখিলে জ্ঞাতিৰ মান। বাকীবোৰ ছাগলী হ'ল আচৰিত, সুধিলে ভুবুলাক বেৰি, মানুহৰ কথা কিয় নামানিলি, আমি যে আহিলোঁ ঘূৰি। উত্তৰ দিলে ভুবুলাকায়ে, মই হৈছোঁ কলা, অজানিতেহে মানুহৰ কথা হৈছিল অৱহেলা। একান্ত মনে টিলাৰ ওপৰলৈ গৈছিলোঁ আগুৱাই, ওপৰ পাইহে দেখিলোঁ মই লগত যে কোনো নাই। সকলোৱে বুজিলে ফল আত্মবিশ্বাসৰ, পুৰস্কাৰ লৈ ভুবুলাও পালেগৈ নিজা ঘৰ। ধন্যবাদ।